আজি ULB নামৰ সংগঠনটোৰ 12জন কেডাৰ আমাৰ ইয়াতে চাৰেণ্ডাৰ কৰিলে ডিমাকুছিত। তো তেওঁলোকৰ আমি এতিয়া গোটেইখিনি নাম চাম সংগ্ৰহ কৰি আমি এতিয়া গুৱাহাটীলৈ ৰাওনা হ'ম। তো আমি ফাৰ্ডাৰ আমি অৰ্ডাৰ কাৰণে আমি ৰখি আছোঁ। আৰু তেওঁলোকৰ লগত এটা হেণ্ড গ্ৰেনেড জমা দিছে আমাৰ ওচৰত। তেওঁলোক বাদলাপাৰা টি এষ্টেট ডিমাকুছি। আগতীয়া ইনফৰ্মেশ্যন আছিল নেকি ছাৰ আপোনাৰ? তেওঁলোকৰ এইটো আমাৰ ছিনিয়ৰ অফিচাৰৰ ওচৰত আছিলে। কোনোবা লিডাৰ হিচাপত তেওঁলোকৰ প্ৰিঞ্জিত বুলি এজন আছে, সুখৰাম বুলি এজন আছে, তেওঁলোকো আহিছে। ওদালগুৰিৰ আছে দুজন আছিলে নেকি? দুজন আছে নেকি? বৰ্মন এজন আছে। এতিয়া আমি সোধপোছ কৰিম তেওঁলোকক তাতে। তো সদ্যহতে তেওঁলোকে গোটেইখিনিয়ে অহা বুলি কৈছে আৰু কোনো নাই বুলি কৈছে। গোটেইখিনি অহা বুলি কৈছে। ছাছপেক্টটো আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত স্পেচিয়েলি আমাৰ একো নাছিলে তথ্য এনেকুৱা এতিয়ালৈকে। আৰু ৰিকভাৰী হেণ্ড গ্ৰেনেড এটা, অস্ত্ৰ জমা দিয়া নাই তেওঁলোকে এনেকুৱা একো। ঠিক আছে,